সকলোকে আৰু সকলোৱে চাগে ভালে আছে কুশলে আছে নহয় ময়ো ভালে আছোঁ আৰু মই এতিয়া বনাই আছোঁ এয়া হৈ গ'ল পানী পিঠা এফালে যাবলগীয়া আছে গতিকে ৰাতিপুৱা সোনকালে মই লাল চাহৰ লগত পানী পিঠা বনাই খালোঁ আৰু যেতিয়া এফালে যাওঁ মানে ভাতটো ঘৰত ৰান্ধি থৈ যাব লাগিব যিহেতু মা থাকে গতিকে মাটো ভাত খাবই ন মই আহি পেলাই খাম বুলি কৈ থৈ গ'লোঁ মাক খাবলৈ দিলোঁ আৰু মই সেই চাহ খাই ওলাই গ'লোঁ ইফালে ভণ্টিক ল'লোঁগৈ ভণ্টিক লৈ মেলি এইফালে ল'ৰাহঁতৰ স্কুলত মানে বিশেষ কাম এটা আছে তাত যাবলগীয়া হ'ল গতিকে তালৈ আহিলোঁ আহি ইয়াত দেখিছোঁ প্ৰিন্সিপালৰ চহী এটা প্ৰয়োজন আছিলে গতিকে মানে এয়া ফৰ্মখন ফিল আপ কৰি দিছোঁ দিয়াৰ পিছত প্ৰিন্সিপাল ৰুমত গ'লোঁ কিন্তু প্ৰিন্সিপাল নাছিলে সেইখিনি সময়ত তেখেত গতিকে মানে এয়া স্কুলত ড্ৰিল চলি আছিলে কিছুমান ছেকশ্যনৰ আৰু গতিকে সেই সিহঁতৰ কি খেলাইছে তাকে চালোঁ এয়া ছোৱালীসকলে ৰাউণ্ড খেলি আছে ল'ৰাসকলে বাস্কেটবল খেলি আছে স্কুল গ্ৰাউণ্ডৰ ভিতৰতে তাৰপাছত লগ পালোঁ আমাৰ স্কুলৰ একদম গাৰ্জেনসকল পুৰণা গাৰ্জেন বহি থকা মাত এষাৰ দি থৈ আহিছোঁ আৰু যিহেতু গৈছোঁৱে লগ পাইছোঁ ভালো লাগিল লগ পাই সিহঁতকেইজনীক একদম দাদাই খোৱা মটৰো দি দিয়ে ভাল অঁ ঠিক আছে একদম দাদাই অঁ পূৰা এয়া মটৰ খুৱাইছে আমাক বিস্কুট দিছে খুলিছোঁহে মই আপোনালোকে খাই কৰি এতিয়া খাম কাৰণ মেৰি বিস্কুট খাম আৰু খানা অলপ আনিছোঁ মটৰ আছে মটৰ ভাজাটো এইটো আমি শুভাৰম্ভণি কৰিছোঁ মই বাইদেউ আহিলে কিবা কিবি দিওঁৱে বাইদেউ নিজৰ নিচিনা পাওঁ যে এনেকৈ থৈ অহা নাছিলে কেনেকুৱা খবৰ হেল্ল' চুলি তুলি একে কাটি পেলালা যে গৰমৰ কাৰণে জানো খবৰ কি যেন তেন এয়া বদলৈ দে আমাক চানা খুৱাইছে অপুষত অঁ আহিলোঁ যেতিয়া বোলো ল'ৰাক স্কুলৰ পৰা লৈ যাওঁ সেইকাৰণে আৰু যিহেতু ছুটি হোৱা নাই অকণমান আধা ঘণ্টামান টাইম থাকিলে গতিকে বোলো একাপ চাহ খাই লৈ দি পেলাই চাহ খাবলৈ গ'লোঁ তাৰপিছত আহি গ'ল আমাৰ লাকি আহি গ'ল এতিয়া গাড়ীত বহিল আৰু ন এতিয়া আমি যাওঁ এতিয়া খাবলৈ দিয়া আৰম্ভ হৈ গ'ল এই আমি দুটা হৈছে পকাসুৰ এতিয়া যাওঁ আৰু ন লাকি অ'কে ল'ৰাৰ লগত যিহেতু আছে সেইটো কিবা এটা খাওঁ বুলি কোৱাৰ লগে লগে তাক খুৱাবলৈ হ'ল গতিকে কি খাওঁ গতিকে পৰঠাকে খুৱাই দিলোঁ আৰু দেই আজিলৈ ভিডিঅ'টো ইমানেই চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ